নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ। এয়া মই প্ৰথমবাৰৰ বাবে আহিছোঁ বনগাঁৱলৈ, য'ত মা কেঁচাই খাইটিৰ 26 সংখ্যক ভেল পূজা চলি আছিলে। আৰু এইফালে চাওকচোন, ইমান সুন্দৰকৈ চাকি ধূপ ধূনা জ্বলাই থকা হৈছিলে। লগতে ময়ো সেৱা কৰিলোঁ আৰু সেৱা কৰি আহি এয়া চাহটো খাই ল'লোঁ। আৰু প্ৰতি বছৰে গাঁওখনত এপাক ভেলখন ঘূৰোৱা হয়, লগতে নদীত বিসৰ্জন দিয়া হয়। তো বলক আমিও এতিয়া ৰেডি হৈ লৈছোঁ। এয়া ইফালে চাওকচোন, ভেলখন নদীৰ ফালে নি থকা হৈছে। ভেল বিসৰ্জন পৰ্ব শেষ কৰি আমি আহিলোঁ এয়া খিচিৰি খাম বুলি। আৰু অকণমান ৰেষ্ট লৈ, ৰাতি আছিলে, অকণমানি দুজনীৰ নাগাৰা নাম। তো বলক আপোনালোককো লৈ যাওঁ নাগাৰা নামৰ মাজলৈ। আজিলৈ মোৰ অকণমানি মিনি ব্লগটো ইমানেই আছিলে। যদিহে ভাল পাইছে লাইক কমেণ্ট কৰিব। থেংকছ ফৰ ৱাচিং।